এয়া জিলমিল শাক। জিলমিল শাকখিনি মই কাটাৰ আগতে ভালকৈ বাছি গুচি লৈ তাৰপিছত ধুই তাৰপিছত কাটিম। এনেও শাকটো সাধাৰণতে ধুই ধাই লৈ তাৰপিছতেই কটা যায়। তাৰ লগত দিম মই এয়া কণ বিলাহী। কণ বিলাহীখিনিও মই চাফা কৰি লওঁ, ধুই পেলাই তাৰপিছত মই আপোনালোকৰ ওচৰত আহি আছোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ জোন চিজি কিটচেনলৈ। আজি মই বনাবলৈ লৈছোঁ জিলমিল শাকত কণ বিলাহী দি, তাতে আকৌ মাছ। ৰেচিপিটো মোৰ ভাল লগাৰ বাবে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ যদি ভাল লাগে আপোনালোকে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটোও দবাই দিব। তে আহকচোন আমি জিলমিল শাকত কণ বিলাহী দি মাছ বনাওঁ। এয়া জিলমিলখিনি মই কাটি ল'লোঁ, বিলাহীকেইটাও ধুই ল'লোঁ। এতিয়া গেছত মই হাই ফ্লেমত এখন কেৰাহী দিছোঁ। ইয়াত মই জিলমিলখিনি দি দিছোঁ। বিলাহীকেইটাও ইয়াতে দি দিছোঁ। পানী মই 1 কাপ দিছোঁ। দি গেছৰ ফ্লেমটো মই মিডিয়ামত দিম এতিয়া। ইয়াত মই এতিয়া অকণমান নিমখ দিম। এতিয়া এইখিনি প্ৰায় 10 মিনিটমান সময় সিজিবলৈ দিম। এয়া মাছ মই আগতেই ধুই কৰি লৈ পেলাই ধুনীয়াকৈ ভাজি থৈছোঁ, এইখিনি মই শাকত দি দিম। আমাৰ এয়া 10 মিনিট হৈ গ'ল। এতিয়া এবাৰ দাঙি চাওঁ, সিজিয়ে গৈছে। বিলাহী মই কাটি দিয়া নাছিলোঁ, এয়া হৈ গ'ল। এইখিনি ঘুটনি মাৰি দিম এতিয়া। এনেকৈ আপোনালোকে বাঁহৰ বা এনেকুৱা ষ্টিলৰ বা এনেকুৱা কিবা দি ঘুটনি মাৰি দিলে ভাল হয়। ঘুটনি মাৰি দিব, সেই বস্তুটো মিক্স হৈ যায় ধুনীয়াকৈ। এইখিনি মই এতিয়া নমাই দিম। এতিয়া গেছত মই বেলেগ এখন কেৰাহী পাতি দিছোঁ। এয়া আমাৰ কেৰাহী গৰম হৈ গৈছে। ইয়াত মই এতিয়া সৰিয়হৰ তেল দিছোঁ, প্ৰায় চাহ খোৱা চামুচৰ 2 চামুচ। শাকত সাধাৰণতে সৰিয়হৰ তেলে দিয়া যায়। এতিয়া ইয়াত মই পিঁয়াজ এটা কাটি লৈছিলোঁ, সেয়া দিম। জলকীয়া কাটি লৈছিলোঁ 2টা, আদা নহৰু অকণমান পিছা, আৰু হালধি গুড়ি চাহ খোৱা চামুচৰ প্ৰায় 4/4 1 চামুচৰ সমান। এইখিনি এতিয়া মই ইয়াত তেলতে দি দিম। এয়া মই পিঁয়াজখিনি দি প্ৰায় 1 মিনিটমান সময় ভাজি ল'লোঁ। ইয়াতে এতিয়া মই আদা নহৰু পিচাখিনি দি দিম, জলকীয়া কাটাও দি দিম। দি আকৌ 1 মিনিটমান সময় লৰাই ল'ম। গেছৰ ফ্লেমটো মই হাইত দিছোঁ। ইয়াতে হালধি কণো দি দিম, দি লৰাই ল'ম আকৌ এবাৰ। এয়া আমাৰ মছলা দিয়া হৈ গ'ল। ইয়াত মই এতিয়া সিজাই লোৱা শাকখিনি দি দিম। বৰ ধুনীয়া গোন্ধ ওলাইছে। এতিয়া ইয়াত মই মাছ কেইপিচ দি দিম। গেছৰ ফ্লেমটো মই হাইতে ৰাখিছোঁ। অকণমান লৰাই দিছোঁ। এতিয়া ইয়াত মই গৰম পানী কৰি লৈছিলোঁ, আধা কাপ গৰম পানী দি দিম। গ্ৰেভিটো কিমান হিচাপত ৰাখে সেইটো নিজৰ কথা। এইখিনি এতিয়া আকৌ হাই ফ্লেমত দি মই 5 মিনিট উতলিবলৈ দিম, মাছৰ গোন্ধটো যাতে শাকত মিলি যায়। 5 মিনিট পিছত মই আপোনালোকৰ ওচৰত আহি আছোঁ। 5 মিনিট আমাৰ হৈ গৈছে।
এয়া চাওক কি ধুনীয়া হৈছে, মাছৰো গোন্ধ ওলাই গৈছে। মই চাহ খোৱা চামুচৰ 4/4 1 চামুচৰ সমান জালুকৰ গুড়ি দিম। দি পেলাই 1 মিনিটমান সময় আকৌ ঢাকন মাৰি মই উতলিবলৈ দিম। এয়া আমাৰ মাছৰ তৰকাৰী হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া আমাৰ মাছৰ তৰকাৰী হৈ গ'ল। এই গ্ৰেভিটো আপোনাৰ নিজৰ ওপৰত কথা কিমানখিনি ৰাখে। মই অকণমান কমাই ৰাখিছোঁ। বিলাহীকেইটা ওপৰতে জাষ্ট ডেক'ৰেশ্যনৰ কাৰণে দিছোঁ। দেখিবলৈ ভাল লাগিছে আৰু খাবলৈ বহুতেই টেষ্টি হয়। আপোনালোকেও এনেকৈ বনাই চাব, খাই চাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।